নমস্কাৰ। আজি অলপ দিনৰ আগত মই এটা ভিডিঅ' দিছিলোঁ। এই ভিডিঅ'টো মই আমাৰ ভিউৱাৰ্ছসকলৰ পৰা বহুত ভাল ৰেছপন্স পাইছিলোঁ আৰু ভিউৱাৰ্ছসকলে আজি মোক এই ভিডিঅ'টো কেনেকৈ তেলটো ইউজ কৰে মোক এবাৰ দেখাবলৈ কৈছিলে। আজি মই আপোনালোকক ভিডিঅ'টো কৰি দেখাম, তেলটো লগাম আৰু তেল কেনেকৈ লগোৱাৰ পিছত কেনেকৈ কি কৰে এইটো মই আপোনালোকক জনাম। এয়া মই তেলটো আপোনালোকক লগাম আৰু আপোনালোকক দেখাম যে আৰু আগত যিসকলে ভিডিঅ' যে মোক ভিডিঅ'টো চোৱা নাই তেখেতসকলে মই এই ডেছক্ৰিপশ্যনত ভিডিঅ'টো দি দিম, আপোনালোকে এই ভিডিঅ'টো চাব পাৰিব। এয়া চাওক, হাৰ্বেল অইল গ্ৰ' পংকজ পাঠকদাৰৰ এই তেলটো মই এতিয়া খুলিম আৰু খুলি পেলাই মই লগাম। আৰু যিসকলৰ ফেটি লিভাৰ আছে সেইসকলে এই তেলটো লগাবলৈ মানা কৰিছে পংকজ দাই। ইয়াত দেখিছে মই তেলটো লগাইছোঁ। তেলটো লগোৱাৰ পিছত এটা নিয়ম আছে, এই তেলটো আপোনাৰ অকণমান মাছাজ কৰিব লাগে। ইয়াত দেখিছে মই তেলটো লগাইছোঁ আৰু ই চুলি গুৰি সম্পূৰ্ণ মজবুত কৰি ৰাখে এই তেলে, প্লাছ আপোনাৰ চুলিৰ আপোনাৰ সৰাৰ পৰা ৰোধ কৰে। খুব এটা ভাল নেচাৰেল হয় পংকজ দাৰৰ। ইয়াত দেখিছে দাম 300 টকা আৰু অনলাইনত আপোনালোকে কিমান কিনিবলৈ পাব, ইয়াৰ দাম কিমান আপোনালোকে চাই ল'ব, অনলাইনত এবাৰ চাই ল'ব। আজি মই আপোনালোকক এই দেখাইছোঁ পংকজ দাৰৰ হেয়াৰ অইল গ্ৰ'। আমাৰ ভিউৱাৰ্ছসকলৰ অনুমতে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এয়া চাওক, হাৰ্বেল অইল গ্ৰ' পংকজ পাঠকদাৰৰ এই তেলটো পংকজ পাঠকদাৰৰ হাৰ্বেল